হাই অকণিহঁত, বেজবৰুৱা দ্বীপৰ সাধুলৈ মই পুনৰ আহিলোঁ। আজি মই তোমালোকক তেজীমলাৰ সাধু ক'ম। তোমালোকে হয়তো বহুতে জানাই, তথাপি মাহীমাকৰ হাততনো তেজীমলাৰ কি হৈছিল আকৌ এবাৰ শুনাচোন। তোমালোকে আকৌ শেষলৈকে মন দি শুনিবা দেই। তেজীমলা এজন সদাগৰ আছিল, মানে যি নাৱেৰে বেলেগ বেলেগ ঠাইলৈ গৈ নিজৰ ব্যৱসায় কৰিছিল। সদাগৰ এজনী বৰ মৰম লগা জীয়ৰী আছিল, নাম আছিল তেজীমলা। তেজীমলাৰ মাক সৰুতেই ঢুকাল, মানে মৃত্যু হ'ল। সেই সদাগৰে বৰ মৰমেৰে তেজীমলাক ডাঙৰ কৰিছিল। তেজীমলাৰ এগৰাকী মাহীমাক আছিল। মাহীমাকে তেজীমলা নিজৰ ছোৱালী নোহোৱাৰ বাবে মনে মনে বৰ এটা ভাল নাপাইছিল, কিন্তু সদাগৰৰ ভয়ত তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ কৰিছিল। সদাগৰ যিহেতু ব্যৱসায়ী মানুহ আছিল, সেয়ে তেওঁ অ'ত ত'ত ঘূৰি ফুৰিব লাগে। এবাৰ সদাগৰে 6 মাহমানৰ কাৰণে বেলেগ ঠাইলৈ যাবলৈ ওলাল। সেই মাহীমাকক মাতি ক'লে, মই এইবাৰ 6 মাহমানৰ কাৰণে বেপাৰলৈ যাম, গতিকে তেজীমলাক ভালকৈ চাবি, মই নহালৈকে মৰম কৰি ৰাখিবি, তাই যাতে কোনো ধৰণৰ কষ্ট নাপায়। মাহীমাকে সাউদৰ কথাত হয় ভৰ দিলে যদিও মনে মনে ভাবিলে, ভালেই হৈছে, সদাগৰ নাথাকোঁতে তেজীমলাক মনৰ ইচ্ছাৰে শাস্তি দিম, পাৰিলে মাৰিও পেলাম। নহ'লে সদাগৰে তেজীমলাক বিয়া দিওঁতে লগত বহুত টকা পইচা সম্পত্তি দিব, মোলৈ একোৱেই নাথাকিব। এইদৰে মাহীমাকে মনে মনে বেয়া বুদ্ধিবোৰ ভাবিবলৈ ধৰিলে। আৰু সদাগৰ যোৱাৰ লগে লগেই মাহীমাকে কথাই প্ৰতি তেজীমলাৰ দোষ উলিয়াবলৈ ধৰিলে। সুবিধা পালেই মাৰ ধৰো কৰে। তেজীমলায়ো মাহীমাকৰ ভয়ত কান্দি কাটি থাকিব লগা হ'ল। অলপ দিনৰ পিছত তেজীমলাৰ সখীয়েকৰ মানে আটাইতকৈ ভাল বন্ধু এজনীৰ বিয়া আছিল। তেজীমলাক বিয়ালৈ আগতীয়াকৈ মাতি পঠিয়ালে। তেজীমলাই মাহীমাকৰ পৰা অনুমতি বিচাৰিলে। মাহীমাকেও অনুমতি দি বিয়াত পিন্ধিবলৈ ভাল কাপোৰ এসাঁজ উলিয়াই দিলে আৰু বুদ্ধি কৰি কাপোৰ সাজৰ মাজত এটুকুৰা আধা জ্বলা অঙঠা আৰু এটা সৰু নিগনি ভৰাই ধুনীয়াকৈ জাপিকুচি বেগত ভৰাই দিলে। তেজীমলায়ো বিয়াৰ দিনা পিন্ধিম বুলি লৈ গ'ল। তাই বিয়া ঘৰত কাপোৰ সাজ পিন্ধিম বুলি উলিয়াই দেখে, কাপোৰ সাজৰ মাজৰ পৰা নিগনি এটা ওলাই লৰ মাৰিছে আৰু গোটেই কাপোৰযোৰ কুটা আৰু মাজে মাজে অঙঠাই পোৰা। ভয়ত তেজীমলাৰ মুখ শুকাই গ'ল। তাই ভয়তে কান্দিবলৈ ধৰিলে। সকলোৱে বুজাই মেলি সখীয়েকৰ কাপোৰ এযোৰকে পিন্ধাই তাইক বিয়া খাবলৈ দিলে। তাই এইদৰে বিয়া খাই পুনৰ ঘৰলৈ ঘূৰি আহিল। কিন্তু এইবোৰ যে মাহীমাকৰ বুদ্ধি আছিল তাই গমেই পোৱা নাছিল। আহি মাহীমাকক ভয়ে ভয়ে কাপোৰযোৰৰ কথা কোৱাত সুবিধা বিচাৰি থকা মাহীমাকে গালি শপনিৰ লগতে মাৰ ধৰো কৰিলে আৰু টানি নি ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ দিলে। মাহীমাকে ঢেঁকী দিলে আৰু তাইক ধানবিলাক ওলোৱা সোমোৱা কৰিবলৈ দিলে। ঢেঁকীটো ইমান বেয়াকৈ দিলে যে তাইৰ হাতত পৰি সোঁহাতখন ধানৰ লগতে খুন্দা গ'ল। তেজীমলাই বিষত চিঞৰিবলৈ ধৰিলে আৰু মাহীমাকে পুনৰ বাওঁ হাতেৰে ধান বঢ়াবলৈ দিলে। এইবাৰো মাহীমাকে তাইৰ বাওঁ হাতখনো খুন্দো বুলি খুন্দিলে। 2খন হাত খুন্দাৰ পিছত তাই ভৰি দুটাৰে কৰিবলৈ দি এটা এটাকৈ ভৰি দুটাও খুন্দিলে। তেজীমলাই বিষত চটফটাবলৈ ধৰিলে। জোৰ কৰি তাইৰ মূৰটোৰ ধান বঢ়াবলৈ দি শেষত মূৰটোও খুন্দিলে আৰু তেজীমলা এইদৰে মাহীমাকৰ হাতত মৃত্যু হ'ল। মাহীমাকে কোনেও গম নোপোৱাকৈ ঢেঁকী শালৰ ওচৰতে গাঁত এটা খান্দি তেজীমলাক পুতি থৈ দিলে। 2 দিনমানৰ পিছত তাতে এজোপা লাও গছ গজিল আৰু লহপহকৈ ডাঙৰ হৈ লমালমে লাও লাগিবলৈ ধৰিলে। ইফালে ওচৰ চুবুৰীয়াই মানে ঘৰৰ ওচৰৰ মানুহে তেজীমলাক নেদেখি মাহীমাকক সুধিলে, তেজীমলানো ক'লৈ গ'ল? বহুত দিন দেখা নাই। তেজীমলাৰ কথা সোধাত
মাহীমাকে এনেয়ে ক'লে, বিয়া খাই তাই অহাই নাই নহয়। এজনী মাগনী বুঢ়ীৰ লাওজোপাত চকু পৰিল। মাহীমাকক লাও এটা বিচাৰিলে। মাহীমাকেও ক'ত লাও আছে নিজে লৈ যা বুলি কোৱাত তাই লাও ছিঙিবলৈ হাত মেলিলে। লাওজোপাই হাত মেলাৰ লগে লগেই ক'বলৈ ধৰিলে, হাতোনে মেলিবা লাও নিছিঙিবা, কাকৰে মাগনী আই, পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলা হে মই। মাগনীও ভয় খাই মাহীমাকক সকলো ক'লেগৈ আৰু তাৰ পৰা লাও নোলোৱাকৈ পলাল। মাহীমাকে কথাটো শুনি বুজি পালে আৰু লাওজোপা কাটি বাৰীৰ পিছফালে পেলাই দিলেগৈ। অলপ দিনৰ মূৰত সেই ঠাইতে এজোপা জৰা টেঙা গছ গজিল আৰু ডাল ভৰি ভৰি জৰা টেঙা লাগিল। কেইটামান গৰখীয়াই টেঙাজোপা দেখি খাবলৈ বৰ মন গ'ল আৰু মাহীমাকক সুধিলে। মাহীমাকে নিজে পাৰি খাবলৈ কোৱাত সিহঁতেও হেঁপাহেৰে ছিঙিবলৈ হাত মেলিলে। লগে লগে গছজোপাই ক'লে, হাতোনে মেলিবি জৰাও নিছিঙিবি, কৰে গৰখীয়া তই, পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলা হে মই। সিহঁতেও ভয় খাই মাহীমাকক সকলো কৈ তাৰ পৰা পলাল। মাহীমাকে খঙত টেঙাজোপা কাটি নি নৈত উটাই দিলে। টেঙাজোপা উটি গৈ এটা কাষত লাগি ধৰিল আৰু তাতে পদুম গছ হৈ গজি ধুনীয়া ধুনীয়াকৈ পদুম ফুলিবলৈ ধৰিলে। সদাগৰেও বেপাৰ শেষ কৰি সেই বাটেৰে ঘূৰি আহিছিল। হঠাৎ ধুনীয়া পদুম ফুল দেখি তেজীমলালৈ লৈ যাওঁ বুলি নাৱৰীয়াজনক আনিবলৈ ক'লে। নাৱৰীয়ায়ো ছিঙিবলৈ বুলি হাত মেলোঁতেই গছজোপাই পুনৰ ক'লে, হাতোনে মেলিবি ফুলো নিছিঙিবি, কৰে নাৱৰীয়া তই, পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলা হে মই। নাৱৰীয়াই ভয় খাই ফুল নিছিঙি সদাগৰৰ ওচৰ পালেগৈ আৰু সদাগৰক কোৱাত সদাগৰে নিজেই ছিঙিম বুলি আহিল আৰু ফুল ছিঙিবলৈ বুলি হাত মেলোঁতেই পুনৰ গছজোপাই ক'লে, হাতোনে মেলিবা ফুলো নিছিঙিবা, চেনেহৰ পিতা দেউ, পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলা হে মই। সাউদে মাহীমাকৰ বেয়া স্বভাৱৰ কথা অলপ জানিছিল। সেয়ে অলপ সন্দেহ কৰি এখন হাতত তামোলৰ অলপ চুবোৱা আৰু এখন হাতত লাৰু এটা লৈ ক'লে, তুমি যদি মোৰ তেজীমলা তেনে শালিকা এটা হৈ মোৰ তামোলৰ চুবাখিনি খাবা আৰু যদি আন কোনোবা হোৱা তেনে লাৰুটো খাবা। সঁচাকৈ পদুম ফুলজোপা এটি শালিকা হৈ সাউদৰ হাতত পৰি তামোলৰ চুবোৱাখিনি খালে। সদাগৰে লগে লগে তেজীমলা বুলি গম পাই সজাত ভৰাই ঘৰলৈ লৈ আহিল। সদাগৰে ঘৰত আহি মাহীমাকক সুধিলে, তেজীমলাই ক'লৈ গ'ল? মাহীমাকে মিছাকৈ ক'লে,
তাই মোমায়েকৰ ঘৰলৈ গ'ল নহয়। কিন্তু সদাগৰে মাহীমাকক ভয় দেখুৱাই সকলো কথা উলিয়ালে আৰু নিজৰ গামোচাখন শালিকাটোৰ গাত পেলাই ক'লে, তুমি যদি মোৰ মৰমৰ তেজীমলা হোৱা, এই কাপোৰ পিন্ধি মোৰ তেজীমলা হৈ আহা। শালিকাটোৱেও পুনৰ ৰূপ সলাই তেজীমলা হৈ সদাগৰৰ ওচৰলৈ আহিল আৰু দেউতাকক সাৱটি ধৰিলে। সদাগৰে জীয়েকক পুনৰ পাই বৰ আনন্দ পালে আৰু মাহীমাকক ঘৰৰ পৰা উলিয়াই দিলে আৰু তেজীমলাৰ সৈতে সুখেৰে থাকিল।